8টা বজাত 8টা চাৰে 8টা বজাত দনেশ্বৰ গয়াৰী ডাঙৰে আমাৰ BTC আৰু অসমৰ বৰ্ডাৰৰ মিটিং এটা কৰিছিলে। তাৰে পৰা আহি পেলাই 30জন ল'ৰাৰ 9টা বজাত ইয়াৰ নাম নমাই থৈ গৈছে আৰু লগে লগে ওপৰৰ পৰা আহি পেলাই 40-50খন বলেৰো আনি পেলাই এই অঞ্চলৰ আমাৰ BTCৰ UPPL দলৰ ছাপৰ্টাৰসকলৰ গাড়ী ভঙালে আৰু তেওঁলোকে মাৰপিটো কৰিলে। খুব দুৰ্ভাগ্যজনক কথা সেইটো যে আমাৰ BPFৰ দনেশ্বৰৰ হাগ্ৰামাৰ প্ৰি প্লান আছিলে দেহাচাৰ সেইটো স্পষ্ট হৈ গৈছে। নহয় ভয় মাত্ৰ হোৱা নাই, এখেতে যে একেবাৰে চেছ পলিটিকেলি BPFটো জিৰ' মাৰ্ডাৰ নেচাৰেলি মাৰ্ডাৰ হৈ গৈছে, ডেথ হৈ গৈছে, এই কথাটো স্পষ্ট। যাৰ ফলত সিহঁতে শংকাত ভুগি পেলাই আজি UPPLৰ ছাপৰ্টাৰক একশ্যন লৈ পেলাই গাড়ী ভঙাই পেলাই আক্ৰমণ কৰি পেলাই মাৰপিট কৰি পেলাই এই অঞ্চলৰ মুছলমানসকলক তেওঁলোকৰ দাদাগিৰিটো প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে। কিন্তু এই তিনটিলা অঞ্চলৰ মুছলমানসকলে আজি শান্তি বিচাৰিছে, কিয়নো মুছলমানসকলে সদায় শান্তিৰ পিছে পিছে ঘূৰি থাকে। যাৰ ফলত দনেশ্বৰৰ নিচিনা 22 বছৰে যি দাদাগিৰি সেই দাদাগিৰিটো আৰু সহ্য কৰিব নোৱাৰি পেলাই আজি UPPL দলক ছাপৰ্ট কৰিবলৈ আহিছে, প্ৰমোদ গৌৰক ছাপৰ্ট কৰিবলৈ আহিছে। সেইটো এটা আমাৰ চিনাকি হয়। আমাৰ FIR দিয়া হৈছে, বহুতজন সিহঁতৰ গুণ্ডাৰ নামৰ এগেইনষ্টত আমি FIR কৰিছোঁ আৰু 10জনমান থাকি গৈছে। এতিয়া নতুনকৈ গম পাইছোঁ আমি সিহঁতৰ নামটো লিষ্ট আমি পাইছোঁ। ইয়াত দনেশ্বৰে যিমান 30জন মুছলমান ল'ৰাক ব্যৱহাৰ কৰিলে যোৱাকালি সিহঁতৰ নামো মোৰ হাতত চব আহি গৈছে। কেইজনমান বড়ো ল'ৰা আছে, কেইজনমান ৰাভা ল'ৰা আছে, সিহঁতৰ ওপৰত একশ্যন লোৱা হ'ব। 8টা চাৰে 8টা বজাত দনেশ্বৰ গয়াৰী ডাঙৰে আমাৰ BTC আৰু অসমৰ বৰ্ডাৰৰ মিটিং এটা কৰিছিলে। তাৰে পৰা আহি পেলাই 30জন ল'ৰাৰ 9টা বজাত ইয়াৰ নাম নমাই থৈ গৈছে আৰু লগে লগে ওপৰৰ পৰা আহি পেলাই 40-50খন বলেৰো আনি পেলাই এই অঞ্চলৰ আমাৰ BTCৰ UPPL দলৰ ছাপৰ্টাৰসকলৰ গাড়ী ভঙালে আৰু তেওঁলোকে মাৰপিটো কৰিলে। খুব দুৰ্ভাগ্যজনক কথা সেইটো যে আমাৰ BPFৰ দনেশ্বৰৰ হাগ্ৰামাৰ প্ৰি প্লান আছিলে দেহাচাৰ সেইটো স্পষ্ট হৈ গৈছে, কিয়নো এই তিনটিলা অঞ্চলৰ সকলো মুছলমান ভাইসকলে আজি UPPL দলক ছাপৰ্ট কৰিছে, প্ৰমোদ বড়োক ছাপৰ্ট কৰিছে। গতিকে আমি আজি যে হাগ্ৰামাই হাৰিব, দনেশ্বৰে হাৰিব 100% কনফাৰ্ম হৈ গৈছে। BPF যে জিৰ' হ'বলৈ হৈ গৈছে এইটো 100% কনফাৰ্ম হৈ গৈছে, যাৰ ফলত যোৱাকালি কেছটো কৰিছে।